নমস্কাৰ বন্ধু বান্ধৱীসকল পুৰবি ব্লগছত নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কি খবৰ আপোনালোকৰ ভালনে? মোৰো ভালে। তো আজি বেলেগ ধৰণৰ ভিডিঅ' বনাম। তো আজি ভাবিলোঁ ফুচকা চেলেঞ্জ কৰিম আমি আৰু ফুচকাটো ঘৰতে বনাম। এইজনীয়ে খাব মন লগত। তো ঠিক আছে চেলেঞ্জ কৰিম মই খুৰীৰ লগত। হয় নেকি? ঠিক আছে। হাৰিলে কি দিবা? হাৰিলে কি জিতিলে কি হাৰিলে জালুক খাব দিম নহয় জানো? জালুক দিব ভাল নহ'লে কেৰেলা দিম। চেলেঞ্জত এইবোৰে হ'ব লাগে নহয় জানো? ঠিক আছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমি ফুচকা বনাবলৈ আগবাঢ়ো। এয়া ফুচকা ফ্ৰাই কৰা আৰম্ভ কৰি দিলোঁ। কিমান ডাঙৰ হৈছে ফুচকাটো ডাঙৰে থাকে। ইমান ডাঙৰ হ'ব বুলি ভবাই নাছিলোঁ। এটা হৈ গ'ল আন এটা দিম। ভাজি হৈ গ'ল। আলু কেইটাৰ বাকলি গুচাই ইফালে কেঁচা জলকীয়া কেইটামান কাটি লৈছে আৰু এতিয়া কাটি আছে মান ধনিয়া অলপ দিলে ভাল লাগিব নহয় চেণ্টটো। এইফালে মই টেঙা পানীখিনি ৰেডি কৰি লওঁ। এয়া তেতেলী তিয়াই থৈছিলোঁ। কেঁচা জলকীয়া ইয়াতে দিম আৰু বাকীখিনি আলুৰ লগত একেবাৰে মিহলাই পিটিকা কৰিম। আলু পিটিকা আৰু মান ধনিয়াও কেইটামান দি দিলোঁ। অকণমান জিৰা গুড়ি দি দিলোঁ। লাগিব ইয়াতো লাগিব জিৰা গুড়ি। সোৱাদ অনুসৰি নিমখ দিলোঁ। সমান সমানকৈ দুজনে ভগাই লৈছোঁ। ইয়াতে 14টা আছে আৰু ইয়াতে 14টা আছে। এইফালে আলু পিটিকা এক্সট্ৰা কৰি লৈছোঁ। এইফালে টেঙা পানী, তাৰ কাৰণে টেঙা পানী আলু পিটিকা এয়া ৰেডি। লগত চেলেঞ্জ কৰিম। পূৰা সমান সমানকৈ ৰেডি কৰি লৈছোঁ আৰু এতিয়া চেলেঞ্জটো আৰম্ভ কৰিম। চাওক কোনে জিকে আৰু ময়ে জিতিম আজি। ইমান ডাঙৰ ডাঙৰ ফুচকাটো মুখত সোমাব নেকি? 1 2 3 ষ্টাৰ্ট। কি কৰিম উপায় নাই। মই জিতিলোঁ এই দুটাৰ কাৰণে। তো ফুচকা চেলেঞ্জতো মই হাৰিলোঁ। মই জিতিছোঁ। পানিছমেণ্ট হিচাপে আছে জলকীয়া, কেঁচা জলকীয়া 3টা দিছে।
তো এয়া চাওক আমাৰ দিৱালীত যে কলগছ পুতিছিলোঁ এয়া কাটি মেলি কি অৱস্থা যে কৰিছে এই দুটাৰ কাম ঘৰৰ ৰাখিনি একেবাৰে লেতেৰা কৰি শেষ কৰিছে আৰু জংলী সাজিছে এই দুটা চ্যালেঞ্জ ভিডিওটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি আমাৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন এটি ভিডিঅ'ত যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইকো এটা কৰি দিব শ্বেয়াৰো কৰি দিব আজি আহিছোঁ বাই বাই